মোৰ মাজু বৌ মাকৰ ঘৰলৈ আহিছে। বৌৰ ঘৰ আকৌ শিৱসাগৰতে। এইবাৰ ঘৰলৈ আহিছে মানে ভতিজাকৰ বিয়া ফেব্ৰুৱাৰীত। এইবাৰ ঘৰৰ পৰা আহোঁতেই কৈ আহিছে, মাৰ ঘৰলৈ গৈ প্ৰথম দিনাই তোমাৰ ঘৰলৈ যাম। পিছে ক'লে কি হ'ব, প্ৰথম দিনা আহিবলৈ সময়ে উলিয়াব নোৱাৰিলে। আজিও দিনটো বিয়াৰ বজাৰ সমাৰ কৰি আমাৰ ঘৰলৈ আহে মানে দেৰিয়ে হ'ল। আৰু লগত লৈ আহিলে কইনাজনী আৰু মোৰ ভতিজাটো। আহি চিধাই ক'লেহি চাহ তাহ একো নবনাবা, ভাতহে খাম। ময়ো অৱশ্যে যোগাৰটো তেনেকৈয়ে কৰিছিলোঁ। চাহ নাখাওঁ বুলি কোৱাত সেই অধ্যায় বাদ দি চিধাই ডিনাৰকে উলিয়ালোঁ। আলহীক বহুৱাই লৈ প্ৰথমতেই ছাৰ্ভ কৰিলোঁ পোলাও, চিকেন কাৰী, এগ কাৰী আৰু পকোৰা। পকোৰাখিনি অৱশ্যে মই চাহ মিঠাইৰ লগত ছাৰ্ভ কৰিম বুলিহে প্ৰিপেয়াৰ কৰিছিলোঁ। কিন্তু চাহ নাখাওঁ বুলি কোৱাত এতিয়া পকোৰাখিনি ডিনাৰতে ছাৰ্ভ কৰিছোঁ। বৌহঁত খোৱাত ব্যস্ত যদিও আমাৰ কথাৰ মহলা কিন্তু কমা নাই। ডিনাৰটো খাবলৈ কেনেকুৱা হৈছেৰ পৰা আৰম্ভ কৰি ভতিজাকৰ বিয়াত কি কাপোৰ পিন্ধিব তালৈকে। এনেকৈয়ে কথা বতৰা পাতি বৌহঁতক ধুনীয়াকৈ খুৱাই বোৱাই এটা ভাল লগা সন্ধিয়া পাৰ কৰিলোঁ। লগতে আপোনালোকৰ পৰাও বিদায় লৈছোঁ। শুভৰাত্ৰি।